বন্ধুসকল পুনৰ স্বাগতম। এইবাৰ আমি ওলাইছোঁ ডলফিন চাবলৈ, ৰিভাৰ ডলফিন যাক কোৱা হয়। সহজ অসমীয়াত কোৱা হয় শিহু চাবৰ কাৰণে এটা পইণ্ট আছে ইয়াত, কঁঠালগুৰি ঘাট বুলি কয়। তাত ইয়াৰ পৰা কেই কিলোমিটাৰমান দূৰত আছে, তাত শিহুবিলাক ওলায় আৰু গধূলি টাইমত শিহু চাবলৈ ভাল। বৰ্তমানে নাৱত আমি ওলাইছোঁ, আমাৰ গোটেই সহপৰিয়াল সকলো লগ লাগি, আৰু আমাৰ গাইড বৰুৱাদা তেওঁ আছে। গোটেইখিনি গৈছোঁ, তালৈ যাম। আধা ঘণ্টামান ইয়াৰ পৰা সময় লাগে বুলি কৈছে। ইয়াৰ পৰা আধা ঘণ্টাৰ ভিতৰত আমি গৈ তাত পামগৈ। পোৱাৰ পাছত চাম যিমানখিনি পাৰোঁ। আপুনি চাব পাৰে ব্ৰহ্মপুত্ৰৰ যিটো লুক হয়, আৰু মেক্সিমাম ইয়াত ভূতটো ইমান মই বৰ বেছি দেখা নাই, ভূত আছে। বন্ধুসকল, অৱশেষত আহি উপস্থিত হ'লহি কঁঠালগুৰি ঘাটত। এই ঘাটটো আচলতে ব্ৰহ্মপুত্ৰ আৰু ডিব্ৰু নদীৰ দুইখন লগ লাগে ইয়াত এটা ডাঙৰ এৰিয়া সৃষ্টি কৰে। সেইবাবে ইয়াত শিশুবিলাক আহে, শিশুবিলাক ওলায়। গধূলি সময়ত যদি আপোনালোকে সময় পায়, ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্ক যদি আপোনালোকে ভিজিট কৰিবলৈ আহে, তেতিয়াহ'লে কঁঠালগুৰি ঘাটলৈ নিশ্চয় আহিব শিহু চাবলৈ। কিছু সময় এতিয়া ইয়াত আমি ৰম, চাওঁচোন কিমান কি শিহু দেখোঁ আমি। বৰ্তমানে আহি পালোহি নৈখনৰ ইটো পাৰে। কিছু সময় মই ইয়াত ৰম আৰু চাওঁ দুই এটা শিশু দেখোঁ নেকি কিজানি। বন্ধুসকল, উভতনি যাত্ৰা আৰম্ভ কৰিছোঁ, সামৰিছোঁ ইয়াৰ পৰা এটা যাত্ৰা। এটা দীঘলীয়া যাত্ৰাৰ বাবে আগবাঢ়িছিলোঁ, বাট যিমান যি পাৰোঁ ইয়াতে আমি সমাপ্ত কৰিছোঁ আজি। বেলি লহিয়াইছে, এটা সুন্দৰ পৰিৱেশৰ সৃষ্টি হৈছে।